নমস্কাৰ, মোৰ নাম ৰেণু কলিতা। কি নে কি আঁচনি পাই লৈ আমি যিমান অভাৱীয়া মানুহ আছিলে আমি এতিয়া পাইছোঁ, আনন্দ পাইছোঁ। এইখন চৰকাৰ হোৱাৰ পৰা আনন্দ পাইছোঁ আৰু সুখী হওক, আৰু যেন এইখন চৰকাৰে আহক, সেয়েহে কৈছোঁ আৰু ক'বলগীয়া নাই। জোন জোনালী বৰুৱাই 15 বছৰ ৰাজত্ব কৰিলে, এতিয়া আমাৰ এই তেখেতে 4.5 বছৰ 5 বছৰো পোৱা নাই। 4.5 বছৰ যিমানখিনি কাম কৰিছে, বৰুৱানী জানো 10 বছৰ কাম কৰা নিচিনা লাগিছে। এতিয়া 5 বছৰ পোৱা নাই। বৰুৱানী 15 বছৰ কাম কৰি খালী মানুহ যাব নোৱাৰে, চাইকেল লাং খাই পৰে। আমাৰ ভাল কাম কৰিছে, ৰাস্তা ধুনীয়া ৰাস্তা হৈছে, ভাল ভাল ভাল। পুনৰবাৰ তেওঁকে আমি বিধায়ক বিচাৰোঁ। বিজেপি চৰকাৰৰ পৰা এটা ঘৰ পাইছোঁ, ঘৰটোৰ পৰা বহুত সুখী হৈছোঁ। কাৰণ কোনো বহুত চৰকাৰ গুচি গ'ল ইয়াৰ আমাৰ আগত, আমি কংগ্ৰেছৰ দিনতো একো এটা নাপালোঁ। আৰু এই সঁচাকৈ এইখন চৰকাৰ অহাৰ পৰা বহুত আমাৰ ৰাস্তা পদূলিও খুব সুন্দৰ হৈছে আৰু আমাৰ পৰিৱেশবিলাক ক্ৰমে ক্ৰমে মানে ভাল হৈছে, নিবনুৱাবিলাকো মানে সংস্থাপন পাইছেগৈ। আৰু আজি দেখিছোঁ আমাৰ শিক্ষক বহুত মানে বহি আছিলে, তেওঁলোকেও আজি তাৰিখত খুব সুন্দৰকৈ মানে হাজাৰ হাজাৰ শিক্ষকৰ মানে চাকৰিবিলাক পাৰ্মানেণ্ট হ'ব গৈছে। আমি বহুত আনন্দিত। মোৰ নাম শ্ৰী ৰমেশ শৰ্মা, মই মৰিগাঁও 1 নম্বৰ ৰথাবৈ। যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছোঁ, পাই লৈ মই সুখী হৈছোঁ। আৰু এখন চৰকাৰ যাতে আৰু পুনৰবাৰ আহে মই তাই কামনা কৰিছোঁ। তালৈ মই ধন্যবাদো কৈছোঁ যাতে পুনৰবাৰ চৰকাৰখন আকৌ আহে। মানে এইবিলাক বহুত দান বৰঙণি কৰিছে চৰকাৰে, ভাল লাগিছে, সেইখিনিতে সুখী আৰু। আপোনালোকৰ গাঁৱৰ ৰাস্তা পথবিলাক কেতিয়া হৈছে? ৰাস্তা পথ মানে এই 3-4 বছৰমানৰ পৰাহে ভাল হৈছে, বিজেপি চৰকাৰ হোৱাৰ কাৰণে। এই চৰকাৰখন পুনৰ বিচাৰে নে নিবিচাৰে? এই চৰকাৰখন আমি পুৰা বিচাৰোঁ, বুজিছেনে? বিজেপি চৰকাৰ আমি ভালেই পাওঁ আৰু 100% আমাৰ ইয়াত বিজেপি মানুহে আছে। মানে আমি ইলেকশ্যন হ'লে ক'ত কিমান ভোট পায়, আমাৰ গাঁওখনৰ ওপৰত কোনো ভোট নাপায়, এই বিজেপি চৰকাৰৰ ওপৰত কোনো নাপায়। আৰু সৰু ল'ৰাটো বৰ্তমান বিজেপি চৰকাৰতে মোৰ সৰু ল'ৰাটো চাকৰি হৈছে, এটকাও হোৱা নাই। নিজে বিনা হেৰিত হৈছে, দৌৰিছে, ইণ্টাৰভিউ পাছ কৰিছে, হৈ গৈছে। আৰু এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে বহুত সহায় কৰিছে, কাপোৰ কানিৰ পৰা আদিয়ে কৰি ভাতো দি আছে, স্কুল কাপোৰ কানি দিছে, কিতাপ কানি দিছে। আৰু কিহত অভাৱ আছে? একো অভাৱ নাইকিয়া কৰি দিছে। কংগ্ৰেছ চৰকাৰত দালালিবিলাকে খাই খাই এপনপে লুটীয়া কৰি পেলাই শেষ কৰি দিলে। গতিকে এতিয়া বিজেপি চৰকাৰ অহাৰ পৰা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, আমি বহুত সুখী। গাঁৱৰ ৰাস্তা পদূলি বোকা আছিল, এতিয়া ধুনীয়া ৰাস্তা হৈ গৈছে, অহা যোৱা কৰিব সুবিধা হৈছে। নায়িকাবিলাকক ঘৰ দিছে, লেট্ৰিন দিছে। সমষ্টিৰ এজন বিধায়ক ৰমাকান্ত দেউৰীয়ে তেওঁ ইমান বেয়া কৰা নাই, ভালেই কৰি আছে, ভালেই চলাই আছে। তেওঁ বিধায়ক হোৱাটো বিচাৰে নে নিবিচাৰে? বিচাৰিছোঁ, হওক, একো নাই, আমি ভালেই পাইছোঁ। তেওঁ পুনৰ 21ত বিজেপি চৰকাৰ হোৱাটো বিচাৰি আছোঁ। আমি বিজেপি চৰকাৰ আহিলে আৰু দ্বিতীয় দিন ভালেই পাওঁ। বিজেপি চৰকাৰ হৈয়ে থাকক, কংগ্ৰেছ চৰকাৰ যাতে আৰু দ্বিতীয় দিন নাহে। আমি কংগ্ৰেছ চৰকাৰৰ প্ৰতি ঘৃণা উপজিল। ল'ৰাহঁতে যদি চাকৰি নাপালে, ছোৱালীহঁতে যদি চাকৰি এটা নাপালে, পঢ়ি শুনি পঢ়াই ইমান পঢ়াই পেলাই কষ্ট কৰি পঢ়াই থ'লোঁ, হাজিৰা কৰি ঠেলা মাৰিছিল মতাই। আমাৰ ঘৰৰ মানুহজনে ঠেলা মাৰিছিল, ঠেলা মাৰি ল'ৰাকেইটাক পঢ়ালে, অথচ ডাঙৰ ল'ৰাই চাকৰি নাপালে, BA পাছ কৰি বেকাৰ হৈ বিদেশ খাটিব লগা হ'ল। এতিয়া সৰু ল'ৰাটোৱে পঢ়ি শুনি পেলাই বিজেপি চৰকাৰ অহাৰ লগে লগেই চাকৰি হ'ল। গতিকে মই বহুত সুখী। বিজেপি চৰকাৰ অহাৰ পৰা মোক লাগে এটা ঘৰ নালাগে, মোৰ ল'ৰাটোৱে যেতিয়া চাকৰি কৰিছে ঘৰটো ল'ৰাটোৱে বনাব পাৰিব। চাউল নালাগে মোক, চাউলকেইটা মই নিজে ল'ৰাটোৱে খুৱাব পাৰিব। তেনেকুৱাকৈ যদি প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে যদি চাকৰি কৰিব পাৰে, প্ৰত্যেক মাতৃহঁতৰ যদি মনত সুখ দিব পাৰে, তেতিয়াহ'লে বিজেপি চৰকাৰ দ্বিতীয়বাৰ আহি থকা মানে কি খাব? পূৰ্বতে যাতায়াতৰ ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ এই ৰাস্তাটো খুবেই শোচনীয় আছিল। ইতিমধ্যে এতিয়া বৰ্তমান যিগৰাকী বিধায়ক ডাঙৰীয়া ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এই চৰকাৰখনে খুবেই ভাল কাম কৰা দেখা গৈছে। আৰু আজি আমাৰ এই অঞ্চলৰ ৰাস্তা পদূলিয়ে নহয়, বিভিন্ন অঞ্চলত আমি প্ৰায়বোৰ জেগাত যাওঁ, দেখা পাওঁ প্ৰায় অলিয়ে গলিয়ে ৰাস্তাবোৰ খুবেই ভাল হোৱা বুলি পেলাই আমি দেখা পাইছোঁ। মৰিগাঁও সমষ্টিত তাৰমানে উন্নয়ন হৈছে। পুনৰবাৰ তেখেতক বিধায়ক বিচাৰেনে? আমি বিচাৰোঁ। আৰু কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে খুবেই ভাল কাম কৰাই দেখা গৈছে।